বহুদিনীয়া সপোন আৰু আশা লৈ যাত্ৰাৰ বাবে ওলালোঁ নিউ বঙাইগাঁও ষ্টেচন। ইয়াৰ পৰাই আমাৰ 9:40ত ট্ৰেইন। মোৰ অফিচৰ দাদা জয়দাই আমাক মাত লগালে আৰু আমি এনেদৰে ট্ৰেইনৰ অপেক্ষাত ৰ'লোঁ। জয় শ্ৰী কেদাৰ। আমি এতিয়া কেদাৰনাথ যাত্ৰালৈ যাব ওলাইছোঁ। ক'লৈ গৈ আছোঁ মোৰ লক্ষ্যস্থান আপোনালোকক কৈ দিয়াই হ'ল বাবা শ্ৰী কেদাৰনাথ। দ্বাদশ জ্যোতিৰ্লিংগৰ অন্যতম উত্তৰাখণ্ডৰ শ্ৰী কেদাৰনাথ ধাম লৈ প্ৰায় এঘণ্টা লেট থকাৰ পিছত ট্ৰেইনখন আহি পালে। ধুনীয়া এটা সপোন আৰু মন লৈ বাবা শ্ৰী কেদাৰনাথলৈ আমি এনেদৰে গৈ থাকিলোঁ।